নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি আকাশলংঘী মূল্য বৃদ্ধি, এই আকাশলংঘী মূল্য বৃদ্ধিয়ে সমগ্ৰ দেশৰ জনসাধাৰণক যি ধৰণে জ্বলা কলা খুৱাইছে, ইয়াৰ প্ৰতিবাদত কংগ্ৰেছ দলে ৰাষ্ট্ৰজুৰি 15 দিনীয়া জনজাগৰণ অভিযান আৰম্ভ কৰিছে আৰু এই জনজাগৰণ অভিযান সমগ্ৰ দেশত যোৱা 14 নৱেম্বৰত আৰম্ভ হৈছে আৰু 14 নৱেম্বৰৰ পৰা আজি 21 নৱেম্বৰলৈকে আমি গহপুৰতো আমাৰ দুইটা ব্লক কংগ্ৰেছ কমিটি ছয়দুৱাৰ আৰু ছয়দুৱাৰ সন্মিলিতভাৱে আমি বিৰামহীনভাৱে এই পদযাত্ৰা আমি চলাই আহিছোঁ আৰু আমি ইতিমধ্যে যোৱা কালিলৈকে 16খন পঞ্চায়তত আমাৰ পদযাত্ৰা শেষ কৰিলোঁ আৰু আজি গহপুৰ টাউনত আমাৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব। আজি গহপুৰ টাউনত ধৰি আমাৰ 17খন পঞ্চায়ত সম্পূৰ্ণ হ'ব আৰু এই 17খন পঞ্চায়তত আমি 180 কিলোমিটাৰ আমি পদযাত্ৰা ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমাৰ এই পদযাত্ৰাৰ মূল উদ্দেশ্য এটাই যে এই বিজেপি চৰকাৰৰ দৰিদ্ৰ বিৰোধী যি নীতি আৰু পুঁজিপতি যি নীতি, এই নীতিৰ ফলত মানে আকাশলংঘী মূল্য বৃদ্ধিয়ে আমাৰ জনসাধাৰণৰ যি পানীত হাঁহ নচৰা অৱস্থা কৰিছে, ইয়াৰ ওপৰত ৰাইজক সজাগ কৰিবৰ বাবে, ৰাইজক জাগ্ৰত কৰিবৰ বাবে আৰু বিজেপি চৰকাৰৰ এনে অগণতান্ত্ৰিক আৰু জনবিৰোধী নীতিবিলাকৰ প্ৰতিবাদত এক সংগঠন, এক জনমত গঢ়ি তুলিবৰ বাবে আমি এই পদযাত্ৰা আয়োজন কৰিছোঁ।